নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আমাৰো ভালেই আজি মানে ডুমডুমা ফালে যাওঁ বুলি ভাবিছোঁ বিশেষ এটা কাৰণতে হয় আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব তেতিয়া গম পাব বাৰু এতিয়া আগতীয়াকৈ কৈ নিদিওঁ আপোনালোকে চাই থাকক এতিয়া এই ওলাইছোঁ আৰু ঘৰৰ পৰা অকণমান আহিছোঁ হাই ডুমডুমা গৈ আছো কৈ দিয়ক ডুমডুমা গৈ আছো ভিডিঅ'টো একেবাৰে শেষলৈকে চাবলৈ কৈ দিয়ক আৰু কি কাৰণে ডুমডুমালৈ গৈ আছে সেইটো গম পাব বুলি কৈ দিয়ক ওলাইচোন তুমি আকৌ মোক ক'ব দিছে শেষলৈকে চাই থাকিব গাইছ এইফালে আজি যিহেতুকে শনিবাৰ ফিলবাৰী শনিবাৰ বজাৰ বহিছে এইডোখৰত বাৰু নাই পোৱা পামগৈহে পামগৈ আৰু অকণমান আছে ন কেলে তোৰ মনত নাই নেকি আছে এয়া ফিলবাৰী তিনিআলি পালোহি পাইছোহি আৰু লাহে লাহে গৈ আছো ফিলবাৰী তিনিআলি এয়া ফিলবাৰী জনজাতি হাইস্কুল শংকৰদেৱ শিশু নিকেতন এয়া ফিলবাৰী ডিপু পালোহি তেল ডিপু আমিতো পেট ভৰাই আহিছোঁ গাড়ীখনো অলপ পেটটো ভৰাই লওঁ এয়া হৈছে ফিলবাৰী হাইস্কুল চ' গাইজ কিনো ক'ম কথা তেনেদৰে ক'ব নাজানো ভ্লগ নতুনকৈ ষ্টাৰ্ট কৰিছোঁ চ' ক'বলৈনো তেনেকৈ কি থাকিব আপোনালোকে ভিডিঅ'টো চাই যাওক কথাটো তেনেকৈ ক'ব নাজানোৱেই এনেকৈয়ে চাই যাওক আৰু আমাৰ কথাবিলাকেনো কিমান শুনিব আপোনালোকে কথাওতো ক'ব নাজানোৱেই বাৰু চ' গানেৰে সৈতে ভিডিঅ'টোকে এনজয় কৰক আগতে এইখিনি ৰাস্তাখিনি বহুত বেয়া আছিলে আজিকালি বহুত ভাল হৈ গ'ল বহুত মজা ৰাস্তা আগতে ভালে আছিলে বাৰু কিন্তু সৰু আছিলে ৰাস্তাবিলাক সেইকাৰণে ইমান ভাল নাছিলে এতিয়া বহুত ধুনীয়া কৰি দিছে ডাঙৰ কৰি দিলে ৰাস্তা এইফালে বহুত চাওকচোন মজা হৈ ইমান গ'ল ধুনীয়া ভিউ কিমান যে মজা লাগিছে নহয় মাজে মাজে ভইচ অভাৰ দি দিছোঁ আপোনালোকে বেয়া নাপাব কাৰণ আগতে তেনেকৈ ভিডিঅ' বনাই পোৱা নাই ন
সেইকাৰণে ভিডিঅ' বনোৱা টাইমত কথা নোলায়, সেইবাবে ভইচ অভাৰকে দি দিছোঁ, বেয়া নাপাব। পাই গ'লোহি আমি ডুমডুমা। আমি আহিছোঁ আজি কি কৰিবলৈ, বিয়া বজাৰ কৰিবলৈ আহিছোঁ। আহিয়ে বাৰু বস্তুখিনি দেখাব নোৱাৰিলোঁ। আহিলোঁ, গা পা ধুলোঁ। এতিয়া আপোনালোকক কৈছিলোঁ বিয়া বজাৰ কৰিছোঁগৈ বুলি। এতিয়া কৈ দিছোঁ বাৰু, বিয়া মানে আমাৰে হয়। চ' আমাৰে বিয়া হয়। তাৰপিছতে বিয়াৰ মানে মোৰ আৰু এখেতৰ মানে কাপোৰ আনিছোঁ আৰু মান কাপোৰবোৰ আনিছোঁ। চ' এতিয়া দেখাওঁ বাৰু বস্তুবোৰ এটা এটাকৈ। প্ৰথমে দেখাইছোঁ আমাৰ এখেতৰ মানে কুৰ্তাটোকে দেখাইছোঁ। চ' আপোনালোকে কমেণ্ট কৰি জনাব বাৰু কেনেকুৱা লাগে। এইটো চ' এইটোৱে আৰু এনেই চিম্পুল, বেছি ডিজাইন নাই। তাৰপিছতে এইবোৰ মান কাপোৰ, আমাৰ আইতা আছে, আইতাৰ কাৰণে এইখন বগা মেখেলাখন লগত ব্লাউজ এটা দিছোঁ। তাৰপিছতে এয়া আমাৰ ককাৰ কাৰণে দিছোঁ ধুতি এখন লগত হোৱাইট কালাৰ গেঞ্জি। তাৰপিছতে এইটো গিফ্ট হৈছে মাৰ কাৰণে দেই, কাপোৰ এযোৰ আনিছোঁ মাৰ কাৰণে। চ' আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। মাৰ কাপোৰযোৰ চিলাই থোৱা আছে বাৰু, মেখেলা চাদৰখন অকণমান খুলি দেখাইছোঁ। চ' কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। তাৰপিছত আমাৰ খুৰীও আছে দুজনী, খুৰীহঁতৰ কাৰণে গিফ্ট আনিছোঁ। খুৰীহঁতৰ কাৰণেও মানে এজনীৰ কাৰণে এইটো মেখেলা চাদৰ, এইযোৰ আমাৰ ডাঙৰ খুৰীৰ কাৰণে, তাৰ আগৰযোৰ আমাৰ সৰুজনী খুৰীৰ কাৰণে, তাৰপিছতে এইযোৰ আমাৰ ডাঙৰ খুৰীৰ কাৰণে। তাৰপিছত আমাৰ মোৰ ভণ্টি দুজনী আছে, তাহাঁত দুজনীৰ কাৰণে মানে ডাঙৰজনীৰ কাৰণে এইটো এটা চিম্পুল, এনেই স্পৰ্টিং এটা। চিম্পুল হ'লেও বাৰু স্পৰ্টিংটো বহুত মৰম লাগিছে, কাপোৰটো কোমল আছে। চ' আপোনালোকে ক'বচোন ভাল লাগিছেনে নাই। আৰু এইটো হৈছে আমাৰ সৰুজনীৰ কাৰণে, চিম্পুল, এই ডিজাইন চিজাইন নাই। আৰু মোৰ কাৰণে মানে অসমীয়া জুৱেলাৰী আনিছিলোঁ, সেইখিনিও ভাবিছোঁ আপোনালোকক দেখুৱাওঁ বুলি। বেছি দামীয়া নহয় বাৰু, হ'লেও আপোনালোকক দেখুৱাওঁ। আপোনালোকে ক'বচোন কেনেকুৱা লাগিছে। এয়া চেইন আৰু লগত মানে যোৰা, এইটো কাণফুলি আছে। তাৰপিছতে আহিলে এইটো মানে কপালি, তাৰপিছতে এইডাল গলপতা লগত কাণফুলি আছে। গোটেইবিলাক আপোনালোকক অলপ পিছত মই পিন্ধি দেখুৱাম বাৰু। তাৰপিছতে আছে এয়া মুঠি খাৰু, অসমীয়া গহনা আপোনালোকে জানেই, সকলোৰে লগতে হয়তো এইটো বস্তু থাকেই, মুঠি খাৰু। এয়া চেন আৰু কাণফুলি পিন্ধি দেখাইছোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এতিয়া বাৰু এইটো ড্ৰেছত ভাল নালাগিব পাৰে, ইয়াৰ লগত মেখেলা চাদৰৰ লগত পিন্ধিলে খুব ধুনীয়া দেখি, হ'লেও বাৰু আপোনালোকক পিন্ধি দেখাইছোঁ, কেনেকুৱা লাগে জনাব। এইডাল হৈছে গলপতা, মই পিন্ধি দেখাইছোঁ আপোনালোকক। এতিয়া মই পিন্ধিছোঁ এয়া গলপতা আৰু কাণফুলি। তাৰপিছতে আছে এয়া মুঠি খাৰু, পিন্ধি দেখাইছোঁ আপোনালোকক। এয়া হৈছে মুঠি খাৰু, এনেই অকণমানকৈ আৰু আপোনালোকক পিন্ধি দেখাইছোঁ। এয়া মুঠি খাৰু, কেনেকুৱা লাগিছে জনাব। এয়া আঙুঠি, কেনেকুৱা লাগিছে জনাব।
আৰু এফেটৰ মানে দৰা আৰু কইনাৰ বস্তুবোৰ দেখুৱাব নোৱাৰিলোঁ। বিয়াৰ দিনাখনে আপোনালোকক দেখুৱাম। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আজিলৈ সামৰিছোঁ। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।